নমস্কাৰ। মই মোৰ আগৰ ভিডিঅ'ত লচু গ্ৰীডখন কি বস্তু, কেনেকৈ ইয়াক অংকন কৰিব লাগে আপোনালোকক মই ফটো এখন দেখুৱাই দিছিলোঁ আৰু লচু গ্ৰীডৰ অৰিজিনেলিটি নামটো কেনেকৈ হ'ল মই সেইটো আপোনালোকক বুজালোঁ। এতিয়া মই কাগজত গ্ৰীডখন কেনেকৈ অংকন কৰিব লাগে আৰু আপোনাৰ নিজৰ ডেট অফ বাৰ্থটোৰ লগত পাৰ্চনেল গ্ৰীডখন কেনেকৈ বনাব লাগে আৰু মূলাংক নাম্বাৰ আৰু ভাগ্যাংক নাম্বাৰ দুটা শব্দ কৈছিলোঁ। বহুতে জানে, বহুতে হয়তো নাজানিবও পাৰে। গতিকে এই দুটাও কেনেকৈ উলিয়াই মই আপোনালোকক এতিয়া দেখুৱাবলৈ বিচাৰিছোঁ। আপোনালোকৰ নিজৰ ডেট অফ বাৰ্থ কেইটাৰ লগত আপোনালোকে এখন কাগজ আৰু এটা পেন লগত ৰাখি ল'লে আপোনাৰ সুবিধা হ'ব। এতিয়া আপোনালোকে মন কৰক, এইখন হ'ল ষ্টেণ্ডাৰ্ড লচু গ্ৰীড, যিখন ৰজা লচুৱে কাছটোৰ পিঠিত দেখা পাইছিলে। এইখন আপোনালোকে দেখিছেনে? ইয়াৰ যিবিলাক নাম্বাৰ মই আপোনালোকক দেখুৱাইছোঁ ফটোত, ইয়াৰ আগৰ ভিডিঅ'ত ফটোত দেখুৱাইছিলোঁ। ইয়াৰ যিবিলাক নাম্বাৰ, এই নাম্বাৰবিলাকৰ ঘৰ এইকেইটাই। নিজৰ নাম্বাৰ 4ৰ এইটোৱে জেগা, নাম্বাৰ 9ৰ এইটো জেগা, 2ৰ জেগা এইটো, 3, 5, 7, 8, 1, 6 যি জেগাত আছে সেইকেইটাৰ জেগা ফিক্স। ইহঁতৰ জেগা স্থান কেতিয়াও পৰিৱৰ্তন নহয়, আপোনালোকে সেইটো মনত ৰাখিব। এইখনেই হ'ল ষ্টেণ্ডাৰ্ড লচু গ্ৰীড। এতিয়া তাৰ কাষতে এখন ব্লেংক গ্ৰীড এখন আপোনালোকে বনাই ল'ব লাগিব, যিখন হ'ব আপোনাৰ নিজৰ পাৰ্চনেল গ্ৰীড। এতিয়া মই ধৰি লৈছোঁ এজন মানুহৰ যদি জন্ম 27 তাৰিখে 27/05/1997 যদি এজন মানুহৰ জন্ম হয়, তেওঁৰ গ্ৰীডখন এতিয়া আমি কেনেকৈ বনাম আপোনালোকে চাওক। এতিয়া তাৰ আগতে আকৌ আপুনি জানিব লাগিব মূলাংক আৰু ভাগ্যাংক কি বস্তু। মূলাংক নাম্বাৰ, ভাগ্যাংক নাম্বাৰ টো কেনেকৈ উলিয়াম? মূলাংক নাম্বাৰটোক চাইক্লিক নাম্বাৰ বুলি কয়, ড্ৰাইভাৰ নাম্বাৰ বুলি কয়, আৰু ভাগ্যাংক নাম্বাৰটোক কণ্ডাক্টৰ নাম্বাৰ বুলি কয় আৰু ডেষ্টিনি নাম্বাৰ বুলিও কয়। গতিকে মূলাংক নাম্বাৰ আৰু ভাগ্যাংক নাম্বাৰ বনোৱাৰ কেনেকৈ উলিয়াব লাগে তাৰ ফৰ্মুলাটো মই কৈ আছোঁ। এতিয়া ডেট অফ বাৰ্থ যদি 27/05/1997 হয়, তেওঁৰ মূলাংক নাম্বাৰ চাবলৈ হ'লে আপুনি মাহটো চাব নালাগে আৰু বছৰটো চাব নালাগে, অকল ডেটটো লাগিব। ডেটটো চাওক। আৰু নিউমাৰলজিৰ এটা নিয়ম আছে যে ডবল ডিজিটত নিউমাৰলজিৰ কোনো কথা নাথাকে, সকলো বস্তু ছিংগল ডিজিটলৈ কনভাৰ্ট কৰিব লাগে। গতিকে 27টোক আমি মূলাংক উলিয়াবলৈ হ'লে ছিংগল ডিজিটত কনভাৰ্ট কৰিলে কি হ'ব? 2 + 7 ইজ ইকুৱেল টু কিমান হ'ব? 7 + 2 = 9। গতিকে এই মানুহজনৰ যিজন মানুহৰ আমি ইয়াত লৈছোঁ 27ৰ ডেটত জন্ম হোৱা মানুহজনৰ মূলাংক নাম্বাৰ হ'ল 9। তেনেকৈ ধৰক আৰু এটা ডেট অফ বাৰ্থ লওঁ। কোনোবা এজন মানুহৰ ধৰক জন্ম 15 তাৰিখে জন্ম হৈছে, মাহটো ধৰক 01 বা 01 ধৰিলোঁ বা 2002 ধৰিলোঁ। এতিয়া এই মানুহজনৰ মূলাংক উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? মাহটো চাব নালাগে, বছৰটো চাব নালাগে, অকল আমি ডেটটো চাম, কোন তাৰিখে জন্ম হৈছে। তেওঁৰ এতিয়া মূলাংক নাম্বাৰ হ'ব 1 + 5 ইজ ইকুৱেল টু 6। গতিকে এইজন মানুহৰ মূলাংক নাম্বাৰ 6 আৰু এইজনৰ মূলাংক নাম্বাৰ হ'ব 9। এতিয়া ভাগ্যাংক উলিয়াবলৈ হ'লে ভাগ্যাংক বোলা বস্তুটো ধৰক মূলাংকতকৈ ডাঙৰ মানুহ এজনৰ ভাগ্য বা ডেষ্টিনি ই নিৰ্ধাৰণ কৰে। গতিকে ভাগ্যাংকৰ কেলকুলেশ্যনো ধৰক ডাঙৰ হ'ব। গতিকে সেইমৰ্মে আপুনি এনেকৈ কৰিব লাগিব, এই 27/05/1997 জন্ম হোৱা মানুহজনৰ ভাগ্যাংক হ'বলৈ হ'লে গোটেইবিলাক নাম্বাৰ আপুনি একেলগে যোগ কৰিব লাগিব। কেনেকৈ কৰিম? 2 + 7 + 0, 0টো ভেলুৱে নাই, গতিকে আমি 5 ধৰিলোঁ, +1 + 9 + 9 + 7 কিমান হ'ব? আপোনালোকে হিচাপ কৰকচোন। এখেতৰ গোটেইকেইটা নাম্বাৰ যোগ কৰিলে 40 ওলায়, তাৰমানে 4। ভাগ্যাংক হ'ব 4টো ভাগ্যাংক। 15 তাৰিখে জন্ম হোৱা লোকজনৰ কাৰণে হিচাপ কৰোঁ, 15/01/2002। তেওঁৰ কাৰণে গোটেইখিনি প্লাছ কৰোঁতে 1 + 5 + 1 + 2 + 2 গোটেইকেইটা প্লাছ কৰোঁতে 11 ওলালে। গতিকে 11ৰ পৰা ছিংগল ডিজিট কৰিলে কিমান হ'ব? 1 + 1 ইজ ইকুৱেল টু 2। গতিকে এখেতৰ ভাগ্যাংক হ'ব 2। এতিয়া আমি পুনৰ ঘূৰি যাওঁ আমাৰ পাৰ্চনেল গ্ৰীডখনৰ ওচৰলৈ। ইয়াত আমি গম পালোঁ যে 27 তাৰিখে জন্ম হোৱা মানুহজনৰ মূলাংক ওলাইছিলে 9, 7 + 2 = 9, আৰু গোটেইকেইটা নাম্বাৰ
প্লাছ কৰোঁতে তেখেতৰ ভাগ্যাংক ওলাইছিলে 4, 4টোৰ পৰা যে 4 ওলাইছিলে 4 ভাগ্যাংক। এতিয়া ষ্টেণ্ডাৰ্ড লুচু গ্ৰিডখনৰ মতে আমি এতিয়া তেখেতৰ পাৰ্চনেল গ্ৰিডখন ফিল আপ কৰিম। তেখেতৰ নাম্বাৰ 2, ফাৰ্ষ্ট চালো নাম্বাৰ 2 আছে। 2ৰ এই গ্ৰিডখনত 2ৰ জেগা ক'ত আছে আপোনালোকে বিচাৰক। 2ৰ জেগা এইটো হয়নে? গতিকে এই প্লটটো 2ৰ জেগা, গতিকে ইয়াত যিহেতু 2 আছে গতিকে 2ৰ জেগাটো আমি ইয়াতে বহাম, কাৰণ 2ৰ প্লেচ এইটো। নেক্সট হ'ল 7, 7ৰ জেগা ইয়াত ক'ত আছে চাওক, ইয়াত 2 তলৰ প্লটটো 7ৰ, গতিকে আমি এই 7টো আমি ইয়াত বহালো। নেক্সট 0ৰ কোনো প্লেচ নাই, 0ৰ ভেলু নাই। নেক্সট আমি 5 চালো, 5ৰ জেগা ক'ত, একেবাৰে চেণ্টাৰত 5ৰ জেগা, গতিকে এই 5টো আমি ইয়াত বহাই দিলো। তাৰপিছত 1, আকৌ 1, এতিয়া 1টো আকৌ এবাৰ আমি যদি বহাওঁ, ছেকেণ্ড টাইম যদি আৰু এবাৰ 1 আহে তেতিয়া আপুনি একো বেলেগত বহাব নোৱাৰে, একেলগে বহাব লাগিব। এতিয়া এই 1টো ফাৰ্ষ্ট টাইম 1 আহিছে, গতিকে 1ৰ জেগাটো চাওক ক'ত আছে, 1ৰ জেগা এইটো, গতিকে আপুনি 1টো ইয়াত বহালে। এতিয়া চাওক 9 দুটা আছে নহয়, আমি কেনেকে বহাব লাগিব এইটো চাওক। ফাৰ্ষ্ট 9টো চিন্তা কৰক, 9ৰ জেগা ক'ত, এইটো, গতিকে 9টো ইয়াত বহালো। আমি এতিয়া এটা 9 ইয়াত বহালো বুলি এই ছেকেণ্ড 9টোৰ কাৰণে জেগা বেলেগত বিচাৰিলে নহ'ব, তাৰ লগতে বহাব লাগিব, কাৰণ 9ৰ প্লেচ এইটোৱেই। আপুনি 9 যিমানেই আহক আপুনি ইয়াতেই বহাব লাগিব, বেলেগত বহাব আপুনি কেতিয়াও নোৱাৰে। ইয়াৰ পিছত আকৌ এটা 7 আহিলে, দেখিছেনে? গতিকে এবাৰ আমি 7 বহাইছিলো ইয়াতে, গতিকে এই 7টো আমি ইয়াৰ কাষতে বহাব লাগিব। 7 আমি ডেট অফ বাৰ্থৰ গোটেই নাম্বাৰখিনি বহোৱা হ'ল নে, ডেট, মান্থ আৰু ইয়াৰ আপুনি চাওক, 27051997 গোটেইকেইটা আমি ভৰালো। এতিয়া ভৰাব লাগিব মূলাংক নাম্বাৰ। মূলাংক নাম্বাৰ আমি পাইছিলো 9, গতিকে মই কৈছিলো যে 9ৰ জেগা এইটো, গতিকে আপুনি ইয়াতেই বহাব লাগিব 9। আপুনি এইটো মূলাংকৰ 9 কাৰণে আমি ওপৰত M বুলি লিখি দিছো, মনত থাকিবৰ কাৰণে M, মূলাংক নাম্বাৰ। আৰু ভাগ্যাংক 4, ইয়াত 4ৰ জেগা ক'ত, এইটো দেখিছেনে? গতিকে 4ৰ জেগা 9ৰ লেফ্ট চাইডে 4ৰ জেগা, গতিকে ইয়াতে 4 লিখিলো। এইটো ভাগ্যাংক কাৰণে কাষতে B বুলি লিখি থলো, আমাৰ মনত থাকিবৰ কাৰণে। এতিয়া এখন হ'ল কোনোবা এজনৰ মানুহৰ পাৰ্চনেল গ্ৰিড, এই ষ্টেণ্ডাৰ্ড গ্ৰিডখনৰ পৰা পাৰ্চনেল গ্ৰিড এখন বনালো। আপোনালোকে পাৰিবনে নিজৰ নিজৰ ডেট অফ বাৰ্থটো এনেকৈ অংকন কৰি লৈ ষ্টেণ্ডাৰ্ড গ্ৰিডখন মনত থাকিবৰ কাৰণে কাষতে প্ৰথমতে যেতিয়ালৈকে আপোনালোকে মনত নাথাকে নাম্বাৰবিলাক কাষতে আঁকি ল'ব, আৰু আপোনাৰ নিজৰ নিজৰ ডেট অফ বাৰ্থখিনি ফিল আপ কৰি চাওকচোন, নিশ্চয় পাৰিব।